নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'টো আমি আলোচনা কৰিম কেনেকৈ আপুনি কম ইনভেষ্টমেণ্টত ধূপকাঠি টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ ইত্যাদি উদ্যোগবিলাক আপুনি ঘৰতে কৰিব পাৰিব আৰু দ্বিতীয়তে আমি আলোচনা কৰিম আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ সদস্য কেনেকৈ হ'ব আৰু লগতে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ কেন্দ্ৰ আৰম্ভণি কৰি আপুনি কেনেকৈ বহুত বেছি আৰ্নিং কৰিব পাৰিব তাকে আমি আলোচনা কৰিম গতিকে আহক আমি বিষয়টো আৰম্ভণি কৰোঁ বন্ধুসকল আপুনি যদি আমাৰ এই চেনেলটো নতুনকৈ আহিছে তো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ভাবে যে এই কণ্টেণ্টটোৱে অন্যজন লোকক হেল্প কৰিব বা তেওঁক এই বিষয়টোত ইণ্টাৰেষ্ট জন্মাব বা বিষয়টোৰ প্ৰতি তেওঁক সজাগ সৃষ্টি কৰিব তো নিশ্চয় আপুনি শ্বেয়াৰ কৰিবলৈ নিশ্চিত ৰূপত নাপাহৰিব গতিকে বন্ধুসকল আমি এই বিষয়বিলাকৰ ওপৰত মাজে মাজে কণ্টেণ্ট প্ৰস্তুত কৰি থাকোঁ কেনেকৈ আপুনি ডিছৱাছ বাৰ কৰিব কেনেকৈ ফিনাইলৰ বিজনেছ কৰিব কেনেকৈ ধূপকাঠি কৰিব কেনেকৈ আপুনি স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাকৰ ব্যৱসায় আপুনি কেনেকৈ কৰিব ইয়াৰ লগতে কেনেকৈ আপুনি যিবিলাক হেল্থ কেয়াৰৰ ওপৰত কেনেকৈ ব্যৱসায় কৰিব কেনেকৈ আপুনি এডুকেশ্যনৰ ওপৰত কেনেকৈ ব্যৱসায় আৰম্ভণি কৰিব লগতে আপুনি কেনেকৈ এগ্ৰিকালচাৰ প্ৰজেক্টবিলাক আপুনি কেনেকৈ কৰিব তাৰ ট্ৰেইনিং এণ্ড ৱৰ্কশ্বপবিলাক আমি অৰ্গেনাইজ কৰি থাকোঁ আমাৰ উদ্দেশ্য এটাই যাতে গ্ৰামাঞ্চলৰ লোকসকলে এমপ্লয়েড হয় বহু লোকে স্বাৱলম্বী হ'ব পাৰে আৰু নিশ্চিত ৰূপত আমাৰ এই ৰিভলিউশ্যনটো আমাৰ যি প্ৰক্ৰিয়াটো কৰ্ম আন্দোলনটো আমি যাতে সকলো লোকৰ মাজত বিলাই দিব পাৰোঁ সকলো মাজত আমি আগবঢ়াই লৈ যাব পাৰোঁ বন্ধুসকল ধূপকাঠি টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ ৱাশ্বিং পাউডাৰ এই উদ্যোগকেইটাৰ বিষয়ে আমি বহুতবাৰ কণ্টেণ্ট বনাইছোঁ কিয়নো এই উদ্যোগকেইটা কৰিবৰ কাৰণে আপোনাক মেচিন নহ'লেও আপুনি কৰিব পাৰে ঘৰতে কৰিব পাৰে আৰু চৰকাৰী বহু স্কিম আছে বহু গভৰ্ণমেণ্টৰ প্ৰজেক্ট আছে যিবিলাক প্ৰজেক্টত আপুনি এপ্ৰ'চ কৰিব পাৰে বা আপুনি তেওঁলোকৰ ছাপোৰ্ট ল'ব পাৰে আৰু বহু লোকে তাক বেনিফিট উঠাইছে ঠিক সেইধৰণে আপুনি বেংকৰ লগত ফাইনেন্সিয়েল ডিল কৰাত আপোনাৰ যথেষ্ট সুবিধা হয় কাৰণ এই প্ৰজেক্টকেইটাত বেংকৰ ছাপোৰ্ট যথেষ্ট ভাল গতিকে আপুনি নিশ্চিত ৰূপত এই উদ্যোগকেইটা আৰম্ভণি কৰাটো অতি দৰকাৰী কম ইনভেষ্টমেণ্টত ষ্টেপকে আপুনি কৰি থকাটো দৰকাৰ প্ৰেক্টিছ ৰখাটো দৰকাৰ আৰু নিশ্চিত ৰূপত গভৰ্ণমেণ্টৰ লগত এপ্ৰ'চ কৰাটো দৰকাৰ এই উদ্যোগবিলাক কৰিবৰ কাৰণে যিহেতু মেচিন আপুনি ল'বও পাৰে আৰু মেচিন নল'ব পাৰে দুটা ভাগত আপুনি কামটো কৰিব পাৰে যদি আপুনি মেচিন লয় তো আপোনাক অলপ খৰচ বেছি হ'ব কিন্তু যদি আপুনি মেচিন নলয় তেতিয়াহ'লে আপুনি ইয়াক কৰিব পাৰিব কম বিনিয়োগত যেনেকৈ ধূপকাঠি ইণ্ডাষ্ট্ৰীৰ কাৰণে আপুনি ষ্টিকবিলাক যিবিলাক ষ্টিকত অলৰেডি কলা কলা ব্লেক চাৰ্কলটো লগোৱা থাকে কিন্তু তাত চেণ্ট আৰু অইল দিয়া নাথাকে তো আপুনি চেণ্ট অইলটো এক্সট্ৰাকৈ ল'ব লাগে পেকেটটো এক্সট্ৰাকৈ ল'ব লাগে ইনাৰ ভিতৰত যিবিলাক সৰু সৰু পলিথিন থাকে বাহিৰৰ যিবিলাক আউটাৰ 12টা বান্ধিব আউটাৰ থাকে এইখিনি আপুনি ছেপাৰেটকৈ ল'ব লাগে আৰু লগতে আপুনি এই ধূপকাঠি ব্যৱসায়টোৰ কাৰণে যিখিনি যিটো অইল আৰু চেণ্ট দিয়াৰ যিটো পলিচি হয় তাক আপুনি ভালকৈ শিকি ল'ব লাগে বাছ এইটোৱে আপোনাৰ এইখিনি জানিব লগা কাম থাকে ষ্টাৰ্টিঙত যথেষ্ট কম বিনিয়োগত আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰে আৰু তাক আপুনি ষ্টেপকৈ শিকি পেলাই আপুনি গভৰ্ণমেণ্টৰ ছাপোৰ্ট ল'ব পাৰে ছাবচিডি ল'ব পাৰে এইখিনি লৈ আপুনি কামটো কৰিব পাৰিব ডিছৱাছ বাৰ কৰাৰ কাৰণে আপুনি 6-7টা কেমিকেলছ লাগে STPP ডোলামাইট চিছলাৰী ঠিক তেনেকৈ আপোনাক এই ধৰণৰ সৰু সৰু কেইটামান কেমিকেলছ লাগে যিকেইটা কেমিকেলছ আপুনি মিক্স কৰি পেলাই তাক আপুনি মেকিং কৰিব পাৰিব গতিকে ডিছৱাছ বাৰ মেকিং কৰাটো সহজ পদ্ধতি হয় কেনেকৈ অনুপাতিক মিক্স কৰিব লাগে সেইটো আমি ইয়াৰ আগতে বহুত কণ্টেণ্ট বনাইছোঁ আমি কেনেকৈ আপুনি বনাব লাগে এইটো কিমান অন্তৰত মিক্স কৰিব লাগে আৰু কণ্টেইনাৰ লাগে আৰু ষ্টিকাৰ লাগে কণ্টেইনাৰটো আপুনি লৈ ল'ব ষ্টিকাৰটো লৈ ল'ব যেনে ৱাশ্বিং পাউডাৰটো একেই কথা কেইটামান কেমিকেলছ মিক্স কৰিব লাগে পেকেজিং ভাল কৰিব লাগে সেইখিনি কৰি আপুনি কৰিব পাৰিব ঠিক তেনেকৈ আপুনি ফিনাইলত অকল কনচেনট্ৰেট থাকে ফিনাইল কনচেনট্ৰেটটো আপুনি ৱাটাৰ ডাইলিউশ্যন কৰি পেলাই তাক আপুনি পেকেজিং কৰিব লাগে পেকেজিং কাৰণে ষ্টিকাৰ লাগিব বটল লাগিব আৰু আপোনাক কেমিকেলছখিনি লাগিব এই তিনিটা কাম আপোনাৰ দৰকাৰ যদি আপুনি ভাবে যে মই টয়লেট ক্লিনাৰ কৰিম তো টয়লেট ক্লিনাৰ বটল টয়লেট ক্লিনাৰ যিটো কেমিকেলছ আৰু পানী মিক্স কৰিব লাগে টয়লেট ক্লিনাৰ দুই ধৰণে হয় এটা পাউডাৰ থাকে এটা কেমিকেলছ থাকে তো আপুনি দুইটাও লৈ পেলাই আপুনি কৰিব পাৰে তো টয়লেট ক্লিনাৰ হওক ডিছৱাছ বাৰ হওক ৱাশ্বিং পাউডাৰ হওক বা ধূপকাঠি হওক এই উদ্যোগবিলাক আপোনাৰ কাৰণে যথেষ্ট লাভদায়ক হয় ঘৰতে কৰিব পৰা উদ্যোগ হয় কম ইনভেষ্টমেণ্টত কৰিব পৰা উদ্যোগ হয় এতিয়া কথাটো হ'ল কি এই উদ্যোগবিলাক কৰিবৰ কাৰণে চবচে ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে ডকুমেণ্টেশ্যন আপুনি ডকুমেণ্টেশ্যন বনাই লোৱাটো অতি গুৰুত্বপূৰ্ণ যেনেকৈ ব্যৱসায়টো আৰম্ভণি কৰাৰ লগে আপুনি তাৰ নাম এটা ঠিক কৰা দৰকাৰ ট্ৰেডমাৰ্কটো লোৱা দৰকাৰ MSME লোৱা দৰকাৰ ট্ৰেড লাইচেঞ্চ লোৱা দৰকাৰ এটা প্ৰজেক্ট প্ৰিপেয়াৰ কৰি লোৱা দৰকাৰ আৰু লগতে ব্যৱসায়টোৰ লগত যি টেক্সৰ বিষয় থাকে GSTটো আপুনি লৈ লোৱা দৰকাৰ লগতে এটা কাৰেণ্ট একাউণ্ট হ'ব লাগে যিটো একাউণ্টছত ব্যৱসায়িক লেনদেন হয় তেনেকুৱা এটা একাউণ্টছ আপুনি প্ৰিপেয়াৰ কৰাটো অতি গুৰুত্বপূৰ্ণ তো এইকেইটা বস্তু ডকুমেণ্টেশ্যন আপুনি প্ৰিপেয়াৰ কৰি ল'ব যদি আপুনি ভাবে যে মই এখন ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিম তো আপুনি অনলাইন ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে গভৰ্ণমেণ্টৰ ছ'চাইটি এণ্ড ফাৰ্ম যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ যিটো
ৱেবছাইট তাত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে তাত দুজন ডাইৰেক্টৰ লাগে দুজন পাৰ্টনাৰ লাগে এটা জইণ্ট এগ্ৰিমেণ্ট লৈ আপুনি এখন ফাৰ্ম প্ৰিপেয়াৰ কৰি ল'ব পাৰে কিন্তু যদি আপুনি প্ৰাইভেট কোম্পানী কৰে তেতিয়াহ'লে দুজন ডাইৰেক্টৰ লাগিব OPC কৰিলে এজন ডাইৰেক্টৰ হ'লেও হ'ল এজন নমিনি হ'লেও হ'ল তো আপুনি তেনেকৈ এটা কোম্পানী ফৰ্মেশ্যন কৰি আপুনি কাম কৰিব পাৰে ইয়াৰ উপৰি আজিকালিতো বাকীবোৰ অনলাইনতে হৈ যায় যেনেকৈ GST অনলাইনতে হৈ যাব ট্ৰেড লাইচেন্স অনলাইনতে যদি MSA মানে মিউনিচিপালিটি এৰিয়াত হয় আপুনি অনলাইনতে আপোনাৰ ট্ৰেড লাইচেন্স বনি যাব ট্ৰেডমাৰ্কটো লোৱা দৰকাৰ কিয়নো আপুনি যিটো ব্যৱসায় যিটো ব্ৰাণ্ড বনাব সেই ব্ৰাণ্ডটো ইয়াত নিৰ্দিষ্ট ট্ৰেডমাৰ্ক লৈ আপুনি কাম কৰাটো আপোনাৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব পাৰে বা আপোনাৰ কাৰণে যথেষ্ট পজিটিভ এটা বিষয় হ'ব পাৰে গতিকে ট্ৰেডমাৰ্কটো আপুনি লৈ পেলাই কাম কৰিব তো যদি ডকুমেণ্টেশ্যনৰ পাৰ্টটো ঠিক ঠাক থাকে প্ৰডাক্ট মেকিঙৰ পাৰ্টটো প্ৰিপেয়াৰ থাকে তেতিয়াহ'লে আপুনি নেক্সট লেভেলটো মাৰ্কেটিং এণ্ড এডভাৰটাইজিং আজি তাৰিখত যথেষ্ট ভাল কৰিবলৈ কাৰণ কিয়নো ডিজিটেল উপায়েৰে কৰিব পৰা যায় ডিজিটেল মাৰ্কেটিং কৰিব পৰা যায় গতিকে আপুনি নিশ্চিত ৰূপত ডিজিটেল মাৰ্কেটিঙৰ যিটো প্ৰচেছ হয় তাক আপুনি চেষ্টা কৰিব ইয়াৰ কাৰণে এটা ষ্টেপ শিকি ল'ব ইয়াৰ কাৰণে যিখিনি ষ্টেপ হয় আপুনি শিকি ল'ব কেইটামান কণ্টেণ্ট চাই ল'ব কেনেকৈ ডিজিটেল মাৰ্কেটিং কৰে কেনেকৈ আপুনি কণ্টেণ্টবিলাক বনাব লাগে এতিয়া কথাটো হ'ল কি যে আপুনি নিজৰ ব্ৰাণ্ডটোক ছ'চিয়েল মিডিয়াত আপুনি প্ৰমোশ্যন কৰিব আৰু আপুনি তাক আপুনি ভাল লেভেললৈকে আপুনি লৈ যোৱাটো আপোনাৰ কাৰণে কাৰণ দৰকাৰী আপুনি এক্সট্ৰিমলি চৰি কেনেকৈ আপুনি আপোনাৰ লোকেল অঞ্চলত আপুনি কেনেকৈ এটা গ্ৰ' কৰাব কেনেকৈ আপুনি এক্সপেণ্ড কৰাব ডিজিটেলি আপুনি কেনেকৈ গ্ৰ' কৰাব ইত্যাদিবিলাক আপুনি ভালকৈ নলেজ লৈ ল'ব তাক আপুনি আগবঢ়াই লৈ গৈ থাকিব চৰকাৰী স্কিমবিলাকত এপ্ৰ'চ কৰিব কিয়নো চৰকাৰী স্কিমবিলাক এপ্ৰ'চ কৰিলে আপুনি ছাবচিডি পাব আপুনি গভৰ্ণমেণ্ট গ্ৰাণ্ট পাব গভৰ্ণমেণ্ট স্কিমত আপুনি যাব পাৰিব গতিকে যথেষ্ট ভাল প্ৰচেছ আছে আপুনি সেইখিনিত জড়িত হোৱাটো আপোনাৰ কাৰণে অতি দৰকাৰী কাৰণ ব্যৱসায়টো যদি ডাঙৰ লেভেলত যাবলৈ হয় উদ্যোগটো যদি এটা ভাল পৰ্যায়ত খাৰা কৰিবলৈ হয় তেতিয়াহ'লে নিশ্চয় আপুনি গভৰ্ণমেণ্টৰ স্কিমবিলাকত ইনভলভ হোৱাটো অতি দৰকাৰী তাত কেয়াৰফুল হ'ব ডকুমেণ্টেশ্যন একদম ঠিক ঠাক কৰি ৰাখিব একাউণ্টিং ঠিক ঠাক কৰি ৰাখিব যিটো আপোনাৰ অৰ্গেনাইজেশ্যনৰ একাউণ্ট হয় বেংক একাউণ্ট হয় তাক আপুনি ট্ৰানজেকশ্যনটো মেইনটেইন কৰি ৰাখিব ট্ৰানজেকশ্যন কেনেকৈ মেইনটেইন কৰিব লাগে ফাইনেন্সিয়েল লিটাৰেচি কেনেকৈ জানিব লাগে সেই বিষয়ত আমি ৱৰ্কশ্বপ কৰোঁ তাতো আপুনি এটেণ্ড কৰিব জানিব কেনেকৈ একজেক্টলি প্ৰচেছটো কৰা যায় এতিয়া অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ সদস্য হ'লে আপুনি আপোনাৰ কি লাভ থাকে আৰু আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ চেণ্টাৰ এটা আৰম্ভণি কৰিলে আপোনাৰ কি লাভ থাকে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ যদি সদস্য হয় আপুনি তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ যিখিনি কাম হয় সেই কামখিনি কৰিব পাৰিব আমি এডুকেশ্যন হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰি এগ্ৰিকালচাৰ এই চাৰিটা বিষয়ত আমি কাম কৰোঁ তো আপুনি এই চাৰিটা বিষয়ত আপুনি তাতে কাম কৰিব পাৰিব ঠিক সেইধৰণে আপুনি যদি চেণ্টাৰ এটা ষ্টাৰ্ট কৰে সেই চেণ্টাৰটো আপুনি প্ৰশিক্ষণ দিব পাৰিব আৰু সেই চেণ্টাৰত যথেষ্ট আপুনি এই গোটেই প্ৰজেক্টবিলাক আপুনি ৰান কৰিব পাৰিব ৰ মেটেৰিয়েলছৰ ডিল হয় প্লাছ আপুনি ট্ৰেইনিং প্লাছ আপুনি ডকুমেণ্টেশ্যনৰ কাম সেই কামখিনি কৰিব পাৰে চেণ্টাৰটোৰ পৰা যথেষ্ট লাভ হোৱাৰ এটা পচিবিলিটি থাকে চেণ্টাৰটোত আপুনি যথেষ্ট এটা পজিটিভ মাইণ্ড লৈ আপুনি কাম কৰিব পাৰে কিয়নো অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ যিটো অৰ্গেনাইজেশ্যন এইটো পাব্লিকে যথেষ্ট একচেপ্ট কৰিছে মানুহে জানে এতিয়া আৰু এটা নিশ্চিত ৰূপত এটা ৰেজিষ্টাৰ্ড লং টাইম কাম কৰি থকা অৰ্গেনাইজেশ্যন গতিকে আপুনি নিশ্চিত ৰূপত কাম কৰিব পাৰে আপোনাৰ অঞ্চলতে আৰু পাব্লিককো আপুনি হেল্প কৰিব পাৰে আৰু নিশ্চিত ৰূপত এটা ব্যৱসায়িক মুনাফা আপুনি আদায় কৰিব পাৰে তো আপুনি আপোনাৰ বহুকেইটা অপশ্যন আছে যদি আপুনি ভাবে মই চেণ্টাৰ এটা ষ্টাৰ্ট কৰোঁ চেণ্টাৰ ষ্টাৰ্ট কৰিব পাৰে আমি প্ৰত্যেকখন ব্লকতে আমি এটাকৈ চেণ্টাৰ দিওঁ চেণ্টাৰ এটা ষ্টাৰ্ট কৰিব পাৰে আপুনি যদি ভাবে যে মই মেম্বাৰ্ছ হৈ কাম কৰোঁ তো মেম্বাৰ্ছ হৈও আপুনি কাম কৰি আৰ্ণ কৰিব পাৰে আপুনি যদি ভাবে যে মই প্ৰডাক্ট মেকিং কৰোঁ তো প্ৰডাক্ট মেকিং কৰিও আপুনি আৰ্নিং কৰিব পাৰে তো নিশ্চিত ৰূপত আপোনাৰ কাৰণে যথেষ্ট ভাল এণ্ড লাভজনক অপৰচুনিটি হয় এটা জেনুইন অপৰচুনিটি হয় আপুনি ঘৰৰ পৰাই আৰম্ভণি কৰক আৰু নিশ্চিত ৰূপত এটা ব্যৱসায় ষ্টেপকৈ আপুনি লৈ যাওক আমাৰ ফালৰ পৰা কমপ্লিট ছাপোৰ্ট থাকিব আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম যাতে আপুনি আগবাঢ়ি যোৱাৰ লগে লগে আমি অৰ্গেনাইজেশ্যনটোক ভাল এটা পৰ্যায়লৈকে নিব পাৰোঁ গতিকে আহক আমি জড়িত হওঁ এটা ঔদ্যোগিক বিপ্লৱ আমি সৃষ্টি কৰোঁ সকলোৱে লগ লাগি এখন কৰ্মমুখী সমাজ নিৰ্মাণ কৰোঁ এখন স্বাৱলম্বী সমাজ নিৰ্মাণ কৰোঁ আৰু নিশ্চিত ৰূপত আমি উদাহৰণ দাঙি ধৰোঁ যে আমি প্ৰকৃতাৰ্থত কেনেকৈ আমি এটা কামৰ নিদৰ্শন দাঙি ধৰিব পাৰোঁ আৰু টিমৱৰ্ক দৰকাৰী হয় সেইকাৰণে আমি লগ লগা দৰকাৰ একত্ৰিত হৈ কাম কৰা দৰকাৰ একত্ৰিত হৈ এক আন্দোলন ৰূপ দিয়া অতি দৰকাৰ আজিলৈ সামৰিছোঁ কিবা প্ৰশ্ন থাকিলে নিশ্চয় কৰিব ডিছক্ৰিপশ্যনত হোৱাটছএপ নাম্বাৰো থাকিব নিশ্চয় আপোনালোকে তাত কিবা থাকিলে জনাব আৰু নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমি এই ৰিভলিউশ্যনটো আৰু আগবঢ়াই নিব পাৰোঁ আপোনালোকৰ ছাপোৰ্ট নিশ্চয় এইখিনিত কৰিব